হেল্ল' বন্ধুসকল, আৰু এইটো হ'ল আমাৰ ৰাকুদাৰ ঘৰ। মিষ্টাৰ ৰাজকুমাৰ বুলি সকলোৱে জানে আৰু সকলোৱে চিনি পায়। তেওঁ আমাৰ অসমৰ মাজতে ফেমাছ, ক'ব গ'লে ৱৰ্ল্ডতে ফেমাছ। বৰ্তমান সকলোৱে চিনি পায় তেওঁক, আৰু আমিও গৈছিলোঁ, আমিও লগ কৰি আহিলোঁ। ঘৰখন দেখিলে আপুনি, আৰু আমি অলপ আলোচনা কৰিলোঁ গোৱালপাৰাৰ বিষয়ে। তেওঁ কি ক'লে আহক আমি শুনিম। আপোনাৰ কেনেকুৱা লাগিল কালি গোৱালপাৰাত গৈ? খুব ভাল লাগিছে, কথাখিনিয়ে ভাল দিছে। ডক্টৰ যিখিনি মানুহে লগ পালোঁ, ডিচি কোৰ্ট বুলিয়ে কম দিছোঁ আৰু গোটেইখিনি মানুহক সন্মানীয় মানে কলেজ, তেওঁ গোৱালপাৰা কলেজ তাৰে ল'ৰা ষ্টুডেণ্টখিনি মা প্ৰফেচাৰ যাৰ প্ৰিন্সিপাল সকলোকে মানে খুব ভাল লাগিছিল গোটেইখিনি, আৰু খুব মানে হেপ্পী পাইছে, সুখী আৰু আপোনাক বহুত ভাল পায়, আপোনাক বহুত ভাল পায়। গতিকে মই খুব সন্তুষ্ট হৈছোঁ তাতে গৈ। যিখিনি আছে কমিশ্যনাৰৰ বিষয়ে, যিবিলাক আপোনাৰ চাবলৈ গৈছে বহি আছে তেনেকুৱা, আৰু ডিচি চাৰে চাৰ্জনে মানে হেৰি দিছে, মানে সুন্দৰ ব্যৱহাৰ কৰি মানে আগবঢ়াই দিছে, গাড়ী পঠাই দিছে। গতিকে সেইটো বৰ সন্তোষজনক কথা। আৰু কলেজখন যিখন কলেজখন বৰ সুন্দৰ কলেজ, তাতে ল'ৰা ছোৱালীবিলাক খুব মৰমৰ ল'ৰা ছোৱালী, প্ৰিন্সিপালৰ খুব বেটা হৈছে। গতিকে ভাল লাগিছে যে পৰিপাটি যিটো আমি শান্ত। তাকে, আৰু এটা পাৰ্চনেল কোৱেশ্যন সুধোঁ আপোনাক, আপোনাৰ নেক্সট ভিডিঅ' কি আহিবনে নাই আৰু বনাই আছে? ভিডিঅ' বনাই আছে, তাৰিখটো যাব দিছে 7 তাৰিখ। মানে ইলেকশ্যনৰ পিছত আৰু এতিয়াতো ভিডিঅ'খিনি কৰিব লাগিব। আজিও আগতে যে দুটা ভিডিঅ' বোলে আজি নালাগে গুচি যাওঁ তাৰিখটো। আৰু 7 তাৰিখে সকলোৱে ইলেকশ্যনত ভোট দিবলৈ যাবা দেই, কিন্তু 7 তাৰিখ মনত থাকিব। থেংক ইউ। দিয়ক।